हेलो एवरीवन डीके करिश्मा चेनेলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালেই আছে। মোৰো ভালেই। আসলতে বহুত দিন কোনো ধৰণৰ ভিডিঅ' বা ব্লগ মোৰ দিয়া হোৱাই নাই আসলতে, আৰু আজি সেইকাৰণে ভাবিছো দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱাৰ 10টা বাজিব হ'ল আৰু ভাবিছোঁ এতিয়া কি কৰোঁ, কাম বন কৰি আজৰি হ'লোঁ আৰু এইখিনি সময় মোৰ একেবাৰে বৰিং লাগে, কাৰণ এতিয়া একো কাম কৰিবলৈ নাথাকে, একেবাৰে দুপৰীয়া ভাত বনোৱা সময়খিনিহে আৰু সেইকাৰণে ভাবিছোঁ কিতাপ এখন পঢ়োঁ এইখিনি সময়। আৰু কিতাপখন হ'ল সকলোৱে জানেই, যিসকলে পঢ়িছে তেখেতসকলেতো জানেই বাৰু, এইখন কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা। বিৰাট ভাল কিতাপ। একচুৱেলি আগতে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া মই এইখন পঢ়িছিলোঁ, আধৰুৱা হৈ আছিল, আৰু আজি ভাবিছোঁ এইখন কিতাপ মই পঢ়োঁ, একেবাৰে ফাৰ্ষ্টৰ পৰা পঢ়িম। ভণ্টি এজনীৰ পৰা আনিছোঁ কিতাপখন, আৰু এখন পঢ়িছিলোঁ, সেইখন হ'ল পঢ়া, সেইখন দি পেলাই এতিয়া এইখন লৈ আহিছোঁ ভণ্টিজনীৰ পৰা। তাৰপিছত লগ পাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰি। এতিয়া দুপৰীয়া 1টা বাজিল আৰু কৈছিলোঁ যে একেবাৰে ভাত বনোৱাৰ সময়ত লগ পাম। সেইখিনি সময়ত মই অকণমান কিতাপ পঢ়িলোঁ, আপোনালোককতো কৈছিলোঁৱেই যে মই অকণমান কিতাপ পঢ়িম। চ' কিতাপ পঢ়িলোঁ আৰু ভাতৰ যোগাৰখিনি কৰিলোঁ। মায়ে ভাত বনালে, মই আৰু চব্জি কিবাকিবি কাটি কুটি দিলোঁ। মায়ে ভাত বনাই আছে। আজি দুপৰীয়া ভাতৰ লগত থাকিব মাছ, ভেদাইলতা নৰসিংহ জোলেদি, আৰু পটল আলু লেচেৰা মাহ তেনেকৈ ভাজি এখন, বাছ ইমানেই আজি। তো আজি মায়ে বনাইছে যিহেতু, আৰু কেতিয়াবা বেলেগৰ হাতেও খাব মন যায়, নিজে কিমান বনাই থাকিম নহয় জানো, কেতিয়াবা বেলেগৰ হাতেদি খায়ো ভাল লাগে। চ' মায়ে বনাই আছে আৰু খাম আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো। ভাত পানী খাই আজৰি হ'লোঁ। আচলতে ভাত খাওঁতে একো ভিডিঅ' কৰা নহ'ল, ভাবিছিলোঁ দেখুৱাম বুলি, কিন্তু নহ'ল দেখুওৱা, ভিডিঅ' কৰা নহ'ল। একো নাই বাৰু। এতিয়া ভাত পানী খালোঁ, বাচন ধুই এতিয়া আহিছোঁ ৰুমত আৰু অকণমান শুই লওঁ, যিহেতু দুপৰীয়া ভাত খাই খোৱাৰ অভ্যাস। আৰু ভাবিছোঁ ভিডিঅ'টো যিহেতু অলপ পিছতে আপলোড দিম, তো এডিটিং কৰা কাম আছে, বহুত কিবাকিবি কাম আছে, সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু কোনোবা যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। অইন এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহিম। তেতিয়াহ'লে আজিলৈ বাই বাই।